কথা ছাৰ ইয়াৰ কথা এইটোতো কথাই হ'ব ন গান চানটো গোৱা নাই না ছাৰ আপুনি একেবাৰে সঁচা কথা কৈছে হয় দে ঠিক আছে মোৰ এটা ছাৰ ধুনীয়া স্পষ্টীকৰণ কি মানে মানুহ এজনে মোক সুধিলে যে তই কচোন তই ক চন্দ্ৰযান 3 বিষয়ে ক মই কৈ গৈছো আৰু এক মপা আমুক তামুক তামুক আমুক তামুক আমুক আমুক তামুক চন্দ্ৰযান 3 মানে আকৌ আমুক তামুক তামুক আমুক হল কেনেকে নহয় মানে ছাৰ এইটো মই এতিয়া চমুকে আপোনাক বুজাই গৈছো মানে যিখিনি ক'ব লাগে সেইখিনি কৈ গৈছো উস্কাবাদ তাৰপিছত হে মানুহজনে পুৰা উস্তাদিত কৰিছে তই বোলে চন্দ্ৰযান 3 বিষয়ে একোৱে নাজানো এতিয়া চন্দ্ৰলে এতিয়া সূৰ্যলে ভাৰতৰ পৰা মানুহ পঠাব মহাকাশচাৰী তাৰপিছত মইও উস্তাদি মাৰি ক'লো নহয় ছাৰ আপুনি জানে নেকি কোন যাব মই হলে জানো সি কি ক'লে সি নাজানো বুলি ক'লে ছাৰ কোনজন ব্যক্তিয়ে যাব তাৰপিছত তই কি ক'লি তাৰপিছতে মই ক'লো এইবাৰ চন্দ্ৰ পৃষ্ঠলে যাব আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ছাৰ বুলি ভাবিছে নেকি হে মানে এই যে ছাৰ মই ক'লো এইবাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ছাৰে চন্দ্ৰ পৃষ্ঠলে যাব বুলি ভাবিছে নেকি এই ক্ষেত্ৰত যে ছাৰ আছে বুলি ভাবিছে নেকি এই বাক্যটোৱে দুটা অৰ্থ প্ৰকাশ কৰি দিলে কেনেকে প্ৰথমতে আমাৰ গাইসকলে ভাবিছিলে এইবাৰ নৰেন্দ্ৰ মোদী ছাৰে চন্দ্ৰ পৃষ্ঠলে যাব সঁচাকে যাব ৱাও চন্দ্ৰলে যাব কিন্তু তাৰ পাছতে যে মই কৈ দিলো বুলি ভাবিছে নেকি তাৰ মানে নেযায় ক দুটা নুবুজালে নেকি ছাৰ ঠিক আছে দে এইটোকে থাম্বনেল বিচাৰি পালুং তাৰমানে ন কি যে হ'ব ক'ৰ পৰা ক'ত কি ভাবি থাকো ততিয়ে জানো আৰু ছাৰ দিয়ক থাম্বনেল মাৰি দিব অকে ঠিক আছে দে মোৰ ফালৰ পৰা এটা প্ৰশ্ন কচোন ক পৃথিৱীত থকা আটাইতকৈ সুখী যিকোনো হ'ব পাৰে সেয়া মানৱ জাতি হ'ব পাৰে সেয়া লাগিলে জীৱ জন্তু হ'ব পাৰে সেয়া লাগিলে যিকোনো হ'ব পাৰে কোন আটাইতকৈ সুখী বুলি ভাব তহঁতি মোৰ মতে ক'বলৈ গ'লে কুকুৰা ছাগলী সেইবিলাকে আটাইতকৈ সুখী কি চিষ্টেমত কাৰণ যুক্তি চিম্পুল ছাৰ না সিহঁতে কিবা এটা চিন্তা কৰিব লাগে না কিবা এটা কাম কৰিব লাগে একো কৰিব নালাগে ৰাতিপুৱা উঠিব খাব হাগিব গধূলি হলে আকৌ শুব না খোৱাৰ কাৰণে কিবা চিন্তা না টকা পইচাৰ কাৰণে কিবা চিন্তা নে কাম কৰিব লাগে একোৱে কৰিব নালাগে বিন্দাস জীৱন সিহঁতে জীয়াব পাৰে সেইবাবে মই কৈছো যে এই কুকুৰা ছাগলী সেইবিলাকে আটাইতকৈ বেছি সুখী আচ্ছা এইটো ফালৰ পৰা চাব গ'লে সিহঁত বহুত সুখী অকে মই কনচিডাৰ কৰিছো তেনেহলে কচোন যে পৃথিৱীৰ আটাইতকৈ দুখী কোন মানৱ জাতি হ'ব পাৰে মই যেনেকে ক'লো জীৱ জন্তু হ'ব পাৰে সুখী যেনেকে সিহঁত ছাৰ পৃথিৱীৰ ভিতৰত আটাইতকৈ দুখী সিহঁতেই হ'ব জীৱ জন্তু হাঁহ কুকুৰা ছাগলী সেইবিলাকে দুখী কি এতিয়া ক'লি সুখী এতিয়া আকৌ দুখী কি চিষ্টেমত সিহঁত দুখী ছাৰ খাবলৈ ববলৈ চিন্তা নহলে কি হ'ব কোনদিনাখন মৰি থাকে তাৰ কোনো গ্যাৰেণ্টিয়ে নাই সিহঁত ছাৰ কেনেকে পৃথিৱীৰ ভিতৰত দুখী নহ'ব কওকচোন কওক এইটো ফালৰ পৰা চালে হয় দেখোন ই মাকচলা কিন্তু ঠিক কৈছে ছাৰ এই মানুহবিলাকো গম পায় যে নাই কমেও 50-60 বছৰ থাকিব তাৰ পাছত মৃত্যু হ'ব কিন্তু এই হাঁহ কুকুৰা ছাগলী বিলাকৰতো কোনো গ্যাৰেণ্টিয়ে নাই 1 বছৰ নাথাকে সিহঁত কুকুৰা ছাগলী বিলাকতো নাথাকে ছাগলী বিলাকতো থাকে 10 দিন 15 দিন এমাহ দুমাহতো মৰি যাব পাৰে ঠিক দে শুদ্ধ হৈছে শুদ্ধ বঢ়িয়া হৈছে উত্তৰ মজা দিছ এইবাৰ এটা ধুনীয়াৰ হেটিকা সুন্দৰ কাহিনী শুনিম মই ষ্টাৰ্ট কৰিম ছাৰ এটা কাহিনী ইয়েছ প্ৰব্লেমক যদি আমি কাটি দিং হ'ব নো প্ৰব্লেম দে কৰ তাৰমানে ছাৰ মেজেং মুজুং ষ্টাইলত এজন ব্যক্তি মানে ছাৰ সি বিৰাট বেছি এটা কথা চিন্তা কৰি পাগল টাইপ হৈ গৈছে সেইজন মানুহ কেলে ইমান চিন্তা কৰিছে বুলি আকৌ এজন ব্যক্তিয়ে সুধিলে সেইজনে ক'লে কথাটো তাৰপিছত সেইজনেও মানে চিন্তা কৰিয়ে আছে তাৰমানে ক'বলৈ গ'লে এই বিষয়টো খাটাৰা চিন্তনীয় বিষয় ছাৰ ইমানে চিন্তা কৰিছে মই সুধিলো এজন ব্যক্তিক বাৰু আপুনি কিয় ইমান চিন্তা কৰিছে কওকচোন কওক খুলি খালি সকলো কথাই কওক কি বুলি ক'লে মানে আচৰিত ছাৰ তেখেতে কৈছে চাহ বোপাই চাহ দৰমহা কম বুলি ক'লে মানুহে সন্মান নিদিয়ে আৰু দৰমহা বেছি বুলি ক'লে মানুহে ধাৰলে খোজে এতিয়া মই সন্মান বচাম নে টকা বচাম তুমি নিজে কোৱাচোন কি হে জাতি কথা মানে দৰমহা বেছি বুলি ক'লে মানুহে ধাৰলৈ খোজে কম বুলি ক'লে সন্মান নিদিয়ে এতিয়া তেখেতে চিন্তাত পৰিছে যে আচলতে সি সন্মানে বচাব নে টকা বচাব চেছ খতম বাই টাটা
গুড বাই ফ্ৰেছ 1 ছেকেণ্ডৰ বাবে হ'লেও Wow, Maka, this is my insomnia style. Yeah, bro, this is insomnia style. অ'কে লাষ্ট ফিনিচিং উৰাকান্তই কৰিব তাৰ আগতে আজি আকৌ এটা কিবা স্পেচিয়েল শুনিম বুলি আমি আশাবাদী সা কালি যে আমি আমাৰ বন্ধুসকলৰ বাবে এটা প্ৰশ্ন সুধিছিলো তোমাৰ দাদাৰ দেউতাকৰ ৱাইফৰ ভাইকৰ ভিনিয়েকক তুমি কি বুলি মাতিবা তাৰ আনসাৰ আহি গৈছে স্যাৰ কমেন্টত বহুত হয় নেকি বা হয় স্যাৰ আনসাৰ বহুত আহি গৈছে কমেন্ট কৰিছে আচলতে তাৰ আনসাৰটো দেউতা হয় ফাদাৰ কমেন্ট কৰিছে স্যাৰ মই একবাৰ পঢ়ি দিছোং বাৰু দে প ওকে স্যাৰ প্ৰথমে কোৱেশ্যনটোৰ আনসাৰ দিছিলে জয়ন্ত কুমাৰ গগৈ স্ক্ৰীনৰ বাৰু নামবিলাক অহা নাই মই ডাইৰেক্ট কৈ গৈছো দেউতা বুলি কৈছিলে শুদ্ধ উত্তৰ সেকেন্ডত কৈছিলে ৰিম্পি 5880 23 আৱাৰ্ছ এগো পাপা বুলি কৈছে শুদ্ধ হৈছে তাৰ পিছতে ৰাজীৱ বুলাকান্ত পাপা কৈছে ওকে তাৰ পিছত নৰেন্দ্ৰ গগৈ দেউতা বুলি কবা তাৰ পিছত আহিলে বেকেন এন্টাৰটেইনমেন্ট দেউতা কৈছে তাৰ পিছত নিকিন মেছ নিজৰ দেউতা তাৰ পাছতে কৈছে অৰুণ দেউৰী দেউতা বুলি ঠিক আছে তাৰ পিছত নিপুল বৰুৱা ফাদাৰ কৈছে ওকে তাৰ পিছত আছে সঞ্জীৱ শইকীয়া দেউতা বুলি কৈছে তাৰ পিছত আহি গ'ল তোমাৰ সৰস্বতী ছেত্ৰী দেউতা কৈছে ওকে যুৱৰাজ ভিনদেউ কৈছে অকণমান ভুল হ'ল নেকি তাৰ পিছত আহিলে কৰুণা শইকীয়া দেউতা বুলি কৈছে ওকে নাইস হৈছে উস্কা বাদ আ গয়া কিয়া সুৰেন কেউট ফাদাৰ বুলি কৈছে ট্ৰেভেল অভি ব্লগছ পাপা বুলি কৈছে ওকে তাৰ পাছত আ গয়া হে এইটো কি হয় পূৰ্ণজ্যোতি বুঢ়াগোহাঁই দেউতা ওকে পংখী পাঠক দেউতা ওকে তাৰ পিছত আহিলে বৰখা ডেকা দেউতা হ'ব কৈছে তাৰ পিছত নাই নেকি বাৰু তাৰ পিছত আকৌ নাই দেখা তাৰ পিছত নাই ইমানে ইমানে ওলালে না ঠিক আছে বাৰু সকলোলৈ আমাৰ তৰফৰ পৰা ধন্যবাদ থাকিল কমেন্ট কৰিছে ভাল লাগিল ভৱিষ্যতে আকৌ লৈ আহিম এনেকুৱা প্ৰশ্ন আজি ফিনিচিংটো গান মাৰিব নালাগে টাইমটো খতম হৈছে চলো ইমানতে ক্লাছটো ছুটি